নমস্কাৰ। আজি এক বিশেষ উদ্দেশ্যত সেইটো ভিডিঅ' বনালোঁ। মেইন উদ্দেশ্যটো কি হ'ল, কেতিয়াবা ৰাস্তাতে গৈ থাকোঁতে জাবৰৰ দমবিলাক দেখা পাইছেনে আপোনালোকে? এই জাবৰৰ দম লৈ তাত চাব, আপুনি যদি কেতিয়াবা গাড়ীৰে গৈছে, কেতিয়াবা খোজকাঢ়ি গৈছে, জাবৰৰ ওচৰে পাছৰে আমি কেতিয়া যাব নোৱাৰা অৱস্থা হৈ যায়, ইমান গোন্ধ ওলায়। কিন্তু চাব, কিছুমান মানুহ আছে সেই জাবৰৰ দমৰ পৰা জাবৰবিলাক ওলাই থাকে। সিহঁতে দুখীয়া হয় আৰু সেই দুখীয়া অৱস্থাৰ পৰা কেতিয়া সিহঁতে পৰিত্ৰাণ পাবলৈ নিবিচাৰে। সিহঁতে ভাল এটা অৱস্থানত যাবলৈ সিহঁতে নিবিচাৰে। আৰু এটা ইণ্টাৰেষ্টিং কথা, আৰু এটা বিষয় সিহঁতে চাব, যি হ'লে জাবৰৰ দমৰ পৰা ইমান গোন্ধৰ পৰা জাবৰবিলাক ওলাই থাকে, তাৰ সিহঁতৰ পিছে পিছে 3টা 4টা 5টালৈ কেঁচুৱা ফুৰি থাকে। সিহঁতৰে হয়। সিহঁতে নাচায় বৰ্তমান যিটো চিচুৱেশ্যন, মানুহক কোনফালে গৈ আছে, সিহঁতে কোনফালে গৈ আছে। মই নকৰোঁ, কিন্তু মই নকওঁ বেলেগক যে সিহঁতক ঘিণ কৰিব লাগে। সিহঁতক ঘিণ কৰিব নালাগে। সিহঁতৰ যিটো ভুল ধাৰণা, যি ভুল ভাৱনা, সিহঁতৰ সেই ভুল ধাৰণাৰ পৰা সিহঁতক আঁতৰাই আনিব লাগে আমি মিলি। আজি সভ্য সমাজত সিহঁতে কি কৰি আছে, মই কেতিয়াবা দেখা পাওঁ গুৱাহাটীৰ ওচৰে পাজৰে য'ত জাবৰৰ দমবিলাক থাকে, দমৰ ওচৰে মানুহবিলাক, কিছুমান তিৰোতাবিলাকক, কিছুমান বৃদ্ধ বয়সীয়া মানুহবিলাকক দেখা পাওঁ মই, জাবৰৰ পৰা বটল আৰু প্লাষ্টিক, বিভিন্ন ধৰণৰ জাবৰৰ সেইবিলাক প্লাষ্টিকবিলাক ওলাই থাকে, ইমান গোন্ধ। আমি তাত গ'লে মাস্ক লগাই থাকোঁ, কেতিয়াবা নাকখন ঢাকি যাওঁ, কিন্তু সিহঁতে তাৰ পৰা জাবৰবিলাক ওলাই থাকে। তাৰমানে সিহঁত মেইনলি কথাটো কি হ'ল জানেনে, সিহঁতৰ ইমানেই সাদিনচিতীয়া হৈ গৈছে আজিকালি, সেইটো ক'ব নোৱাৰি। তাৰমানে যিটো সেইটো হয়, আজিকালি মূল্য বৃদ্ধি, খৰচটো ফেৰ মাৰিব পৰা নাযায়। কিন্তু সিহঁতৰ যিটো লাগতিয়াল বস্তু তাতে বেছি খৰচ হৈ যায়। কাৰণ সিহঁতে যিটো বৰ্তমান সমাজ ব্যৱস্থাৰ লগত যেনেকৈ মিলাই খাপ খুৱাই চলিব পাৰে আমি, সিহঁতে সেইবিলাক নিবিচাৰে। সিহঁতে কেতিয়া নিবিচাৰে যে আমিও কেনেকৈ সভ্য সমাজৰ লগত, আমিও কেনেকৈ চাফ চিকুণ হৈ সভ্য হৈ আমিও চলিম। সিহঁতৰ খৰচটো সিহঁতেও কৰে, ইনকাম সিহঁতেও কৰে, সিহঁতেও খৰচা কৰি থাকে, যি ল'বলগীয়া লগে থাকে, যি খাবলগীয়া খাই থাকে। কিন্তু সিহঁতৰ যিটো সামাজিক যিটো থকা খোৱা ব্যৱস্থা, সিহঁতৰ যিটো পৰিৱেশ, যিটো প্লেচমেণ্ট, সিহঁতে চেঞ্জ কৰিব নিবিচাৰে। সেইটোৱে সিহঁতৰ মেইন উৎস। মই দুটামান পৰিয়ালৰ কথা মই উপস্থাপন কৰোঁ ইয়াত। এটা ফেমিলিত মই চাইছোঁ, বিশেষকৈ মই হিন্দু সমাজৰ কথা কৈছোঁ, হিন্দু সমাজৰ পৰিয়ালৰ কথা মই কৈছোঁ। সিহঁতে 7,000 টকা ইনকাম কৰে মান্থলি, 7,000 টকালৈ সিহঁতে চলি থাকে। আৰু এটা মুছলিম পৰিয়াল, সিহঁতে 10,000 উপাৰ্জন কৰি থাকে, সেইটোতো সিহঁতে চলিব নোৱাৰে। কিয়নো নাজানো ইমান, সিহঁতৰ খৰচটো বেছি। সিহঁতৰ হিচাপি নহয়। এটা কথা কি, যোনে যিমান ইনকাম কৰে সিয়ে সিমানেই খৰচ কৰে। কিন্তু আৰু বিশেষকৈ আজিকালি জাবৰৰ দমবিলাক ওচৰে পাজৰে দেখা পাব, আমাৰ মুছলিম মানুহবিলাক বেছি থাকে। সিহঁতৰ সেইটো কেতিয়াও নিবিচাৰে যে সিহঁতৰ যিটো জেনেৰেশ্যনত আছে, সেইটো সিহঁতৰ আগন্তুক যিটো যুৱ প্ৰজন্ম আছে, সিহঁতে এনেকৈ কৰিব। যিটো বৰ্তমান যিটো সমাজ ব্যৱস্থা, যিটো শিক্ষা, সেইটো শিক্ষা গ্ৰহণ অলপ সিহঁতক কৰিব লাগে। মেইনলি অলপ কম হ'লে সিহঁতৰ কমটো অলপ কম লৈ চলিব নিবিচাৰে। সিহঁতৰ বেছি হৈ লাগে। সিহঁতৰ ধৈৰ্যটো নাইকিয়া হৈ গ'ল, যাৰ ফলত সিহঁতে জাবৰৰ দমবিলাকত পৰি থাকে। মই এই ভিডিঅ'টোৰ জৰিয়তে সিহঁতক এটা ৰিকুৱেষ্ট কৰোঁ যে আপোনালোকে কৰি আছে কোনো কামে ঘিৰণি নহয়, কোনো কামে সৰু নহয়, কিন্তু আপোনালোকে প্লিজ সেই জাবৰৰ দমৰ পৰা ওলাই আহক। ওলাই আহি নিজৰ সন্তানহঁতক আপোনালোকে ভাল শিক্ষা দিয়াৰ ব্যৱস্থা কৰক, যাতে সিহঁতে শিক্ষিত হ'ব পাৰে। নহ'লে সিহঁতে বৰবাদ হৈ যাব। আপুনি যেনেকৈ কৰি আছে, আপোনাৰ ল'ৰা ছোৱালী এনেকৈ কৰিব, সিহঁতে পৰম্পৰাগত চলিয়ে থাকিব। কি হ'ল, আপোনালোকে চাফ চিকুণ ভদ্ৰ সমাজত ভালকৈ জীয়াই থাকিবলৈ বিচাৰক। আপোনালোকেও পাৰিব। আমি চলি থাকোঁ, সকলোৱে এনেকৈ চলি থাকে। আৰু এটা কথা কি, সেই বৰ্তমান মুছলিম সমাজৰ এনেকুৱা হৈ গৈছে, সমাজৰ অকল হিন্দু মুছলিম নহয়, কিছুমান সমাজত এনেকুৱা হৈ গৈছে, ঘৈণীয়েকে গিৰিয়েকৰ কথা নুশুনা হৈ গৈছে। যেনেকৈ মই এটা চলক এইফালৰ পৰা টানি আনো। আমাৰ এইফালে শিৱ আছিলে, ভগৱান শ্ৰী শিৱ, তেওঁ বিয়া পাতিছিলে পাৰ্বতী। যেতিয়া আমাৰ সীতাক ৰাৱণে হৰণ কৰি লৈ গৈছিলে, তেতিয়া সেইফালেদি শিৱ আৰু পাৰ্বতীয়ে গৈ আছিলে, ওপৰেৰে গৈ আছিলে। তেতিয়া দেখা পালে ৰাৱণে সীতাক হৰণ কৰি লৈ গৈ আছে। তেতিয়া ভগৱান ৰামে বিচাৰি আছিল, সীতাক বিচাৰি পোৱা নাছিলে। আৰু তেতিয়াই শিৱক পাৰ্বতীয়ে কৈছিলে, মই সীতাৰ ৰূপ লৈ মই ভগৱান ৰামৰ ওচৰত যাম। তেতিয়াই
শিৱে তেতিয়া তাক নিষেধ কৰিছিলে, তুমি যাব নালাগে, তুমি মোৰ কথাটো অমান্য কৰিব নালাগে। ৰামে সেইটো গম পাব। তেতিয়া সীতাই কৈছিলে নহয় গম নাপায়, মই তাক পৰীক্ষা নকৰোঁ। যেতিয়াই মানে সীতাৰ ৰূপটো লৈ পাৰ্বতীয়ে ৰামৰ ওচৰত গ'ল, তেতিয়া লগে লগে ৰামে গম পাই সুধিলে তুমি অকলে আহিছা দেখোন আজি, শিৱ ক'ত গ'ল? শিৱ দেখোন অহা নাই। তেতিয়া লগে লগে সি গম পাল আৰু সি লজ্জিত হৈ গ'ল আৰু ইয়াৰ ফলত এটা অশান্তিৰ সৃষ্টি হ'ল। তেতিয়া সীতা আৰু পাৰ্বতী আৰু শিৱৰ মাজৰ যিটো সংঘাৰটো অলপ বিচ্ছেদ হ'ল আৰু পাৰ্বতী পিছে আত্মহনন কৰিলে। তো এইকাৰণে মানে যিয়ে হওক ন কিয় সদায় গিৰিয়েক ঘৈণীয়েক এজনে আনজনৰ কথা শুনিব লাগে, কাৰো কথা অমান্য কৰিব নালাগে। আৰু এই যিটো অমান্য কৰাৰ ফলত আজি সমাজত সেইটো ব্যৱস্থা হৈ আছে। মই সকলোকে এটা ৰিকুৱেষ্ট কৰোঁ, গিৰিয়েক ঘৈণীয়েক সকলোৱে মিলা প্ৰীতিৰ মাজত থাকক, বুজাবুজিত সংসাৰ এটা চলাই আগবাঢ়ি লৈ যাওক আৰু আপোনালোকে এটা উন্নত সংসাৰ চলাবলৈ বিচাৰক। আৰু আপোনাৰ আগন্তুক যুৱ প্ৰজন্মক যাতে ভাল এটা শিক্ষা দিব পাৰে, যাতে ভাল এটা প্লেচমেণ্টত লৈ যাব পাৰে, তাৰ কাৰণে আগ্ৰহী হৈ আগুৱাই যাওক। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।